অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। আজি অলপ ওলাই আহিছোঁ আমি। এতিয়া ক'ত যাম দেখাইছোঁ আপোনালোকক। এইটো লাওখাৰুত আমাৰ পিজিটো পিনে আছে। কি আছিলে পথৰ নামটো? ৰূপকপথ ন? ৰূপকপথ। এতিয়া আমি গৈ আছোঁ। ক'ত যাম? ৰিডিম কোড ল'বলৈ। মোৰ ভাইটোৱে ৰিডিম কোড ল'ব বোলে এতিয়া, সেইকাৰণে কম্পিউটাৰ দোকান এখন, মোবাইল দোকান এখন গৈ আছোঁ। তাৰপিছত জেগাবিলাকৰ ইমান নামটো নাজানো, নতুন নতুন যে, সেইকাৰণে মানে ৰখাই গৈছোঁ আৰু খালি জেগাখিনি নাম চাম নাজানো। এইখিনি গান এটা লগাই দিব লাগিব। এতিয়া পামগৈ আৰু আমি য'ত যাম বুলি ভাবিছোঁ। গৈ আছোঁ পামগৈ আৰু। এইকণতে এখন দোকান আছে, এতিয়া চামগৈ খোলা হয় নহয়। দেওবাৰ চব বন্ধ হৈ আছে ইয়াত। চব কিছুমান দোকান খোলা হৈ আছে, বাকী এনে চব বন্ধ হৈ আছে। এইখিনি কনচেপ্ট চাৰিআলি কয় চাগে। খোলা হৈ আছে নে নাই? চাওক চব দোকান বন্ধ হৈ আছে। চব দোকান হৈ পেলে বন্ধ। এইখন লাভাৰ ব্ৰিজ পাই গৈছোঁ আমি। লাভাৰ ব্ৰিজ এইখন লাভাৰ ব্ৰিজ, সেইখন আমাৰ ৰেনেচাঁ জুনিয়ৰ কলেজ। এইখন ৰেনেচাঁ জুনিয়ৰ কলেজ। সেইটো চাইডে ৰামানুজন আছে। ক'ত পালোহি নাজানো, নাম নাজানো, খালি গৈ আছোঁ। চব দেখিব পাইছে চাগে, চব বন্ধ। আমি যিটো কামৰ কাৰণে আহিছিলোঁ চাগে নহ'বই আৰু। ইয়াতো চাংগ অকণমান আগলৈকে ক'ত কি আছে। কেনেকৈ হ'ব কামখিনি? আমি যোনটো কামৰ কাৰণে আহিছিলোঁ, এখনো দোকান খোলাই দেখা পোৱা নাই এতিয়ালৈকে। নাই হোৱা ৰে কামটো। মোক দীপকে লৈ যাব দিছিলে। পাব্লিক প্লেছত তেনেকুৱা ভিডিঅ' বনাইছোঁ। লাষ্ট পিছত মানে ভিডিঅ' বনাই আছোঁ আৰু চবকে দেখাই গৈ আছোঁ। চাই থাকক আপোনালোকে। যাওঁনে ঘূৰি যাব আৰু। এতিয়া আকৌ ঘূৰি আহি গ'লোঁ। যামগৈ আৰু, কামটো নহ'ল।
এইখন মই পঢ়া কলেজখন ৰেনেচা জুনিয়ৰ কলেজ, আৰু এইখন নগাঁও গাৰ্লছ কলেজ গৈ আছে চাইডে, সেইটো চাইডে পৰা ভাল এখন। এতিয়া ৰেনেচা কলেজখনকে চাওক, ৰেনেচা কলেজ এইখন ৰেনেচা জুনিয়ৰ কলেজ। ৰেনেচা জুনিয়ৰ কলেজ, কলেজ ইপিনে যায় নাযাওঁ, এতিয়া ৰামানুজন কলেজ যাওঁ সেইটো চাইডে। আৰু এইখন দলংখনৰ নামটো কি কয় মই নাজানো, গৈ আছোঁ কলেজ সেইটো চাইডে নাযাওঁ, আৰু ইয়াৰ পৰা দেখাই দিছোঁ। নগাঁও গাৰ্লছ কলেজখন দেখাম, এতিয়া নগাঁও গাৰ্লছ কলেজখন দেখাম আপোনালোকক, চাই থাকিব আপোনালোকে। নাখাওঁ চকলেট, নগাঁও গাৰ্লছ কলেজখন দেখাই আছোঁ অলপ তেওঁলোকক। গৈ আছোঁ নগাঁও গাৰ্লছ কলেজৰ পিনে, যিটো বান্দৰীটো আগৰ পৰা দেখাই আছোঁ অলপ, ৰখক। গৈ আছোঁ কলেজ খুলিলে এইখিনি খাব নোৱাৰিম আৰু। এইখন নগাঁও কলেজ, এইখন নগাঁও গাৰ্লছ কলেজ, আৰু আগৰ পৰা দেখাইছোঁ, মজা আছে নগাঁও গাৰ্লছ কলেজখন। আৰু নগাঁও গাৰ্লছ কলেজৰ ফ্ৰণ্টত আছে ৰেনেচা, দেখা পোৱা নাই গছ লগা। নগাঁও গাৰ্লছ কলেজ, এইখন লাভাৰ ব্ৰিজ, এইখন নগাঁও গাৰ্লছ কলেজ। Stop further spread of COVID-19 in our country. For the next few days, step out of your house only if it is absolutely necessary and stay away from crowds. You must remember 3 things: wear a mask properly, wash your hands frequently, and maintain a distance of 2 meters from others. And then, do not forget to take your vaccine from your jab. For more information, call 105 or visit নগাঁও গাৰ্লছ কলেজ। এই যে বন্ধ দেওবাৰ কাৰণে চব দোকান বন্ধ হৈছে। গৈ আছোঁ এটা ৰুমলৈ, তাৰপিছত ৰুমৰ পৰা গৈ পেলাই আকৌ এটা জেগাত যাম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। মজা ভিউ আহি আছে যে তেনেকুৱা, মজা ভিউ আহে। PKB নাৰ্ছিংখন কোনখন আছিলে জানো, এই কোনটা আছে? এইবিলাক মাৰি যাব লাগে। কি মজা ভিউ, ৰাস্তাটো পুৰা চাফ চিকুণ। এইটো লাওখোৱা ৰোড, আমাৰ পিজিটো এইটো চাইডে যায়। গৈ আছোঁ, আকৌ আহিবই লাগিব পিজিৰ পৰা আকৌ। এইটো নামঘৰত আহিম আমি এতিয়া, ৰুমৰ পৰা গৈ পেলাই আহি আছোঁ আকৌ, আৰু এজন লগৰ আহিব সেইকাৰণে। আহিলে এতিয়া আহিম। চব দোকান চোকান বন্ধ হৈছে দেওবাৰৰ কাৰণে, ভাল লগা নাই ঘূৰি পেলাই আজি।
এইটো ৰূপকোৱা পথ আমাৰ পিজিটো এইটো চাইডে যায় আপোনালোকে মজা হ'ব পিজিটো খাই গ'লে এইকাৰণে মই ভিডিঅ'টো অফ কৰি দিম মানে লাষ্ট লাগে ন কোনোবা ভিডিঅ' বনাব কোৱালিটি বেয়া হ'ব আন্ধাৰ হৈছে যে লগা হ'ল এতিয়া কাম মানে বস্তু নিব দিছে কি কৈছিলে আজি মানে পাৰ্টি আছে ৰাতি পাহৰিব পৰি দুটা আজি হাঁহ মাৰিছে মানে আমাৰ পিজিত সেইকাৰণে তাকে বস্তু আনিব আহিছোঁ নামঘৰত আহিছোঁ নামঘৰত যাম ওলাই আহিলোঁ আপোনালোকে চাব পাইছে ৰাতি ভিউ মজা আহিছে বেপিনে চাৰ নাপাক এইকণতে ভিডিঅ'টো শেষ কৰিছোঁ যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ' লগ পাই আছোঁ আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম